মুরলি ধরে রইতে নাহে ধরে বোরায় হাহো মোর মনে আকুল হইয়া রাধে বোরায় হাহো মোর মনে আকুল হইয়া রাধে হইয়া এই প্রথমতে হবা হতা করো নমস্কার জয়মিনী নামে আসিলা কমলে হে কুশিলা সংহত হতে মার্কাণ্ডটা বলি বোরায় হাহো মোর মনে আকুল হইলে রাধে বোরায় হাহো মোর মনে আকুল হইলা রাধে ইয়াতে কৈছে বোলে জয়া জয়া দেৱী সরাসর সরে কুশ যোগুল শোভিত মুকুতাহারে বীণা রঞ্জিত পুস্তক হস্তে ভগবতী ভারতী দেবী নমস্তুতে 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 আমিও তাহা জানাং যে দেব দেব মহাদেব নীলাগ্রীব জটাধার বাটং বৃষ্টি হরং দেব হে প্রভু শঙ্করে নমো নম নমো নম নমো নম এনা বলে আপনি কোন দেবতা প্ৰণাম জনালে আপনি বা কা সেৱা কৰিছে ও মোৰ সেৱাটো বুজি পোৱা অলপ বুজি পোৱা নাই হয় নেকি তেনেহলে আপুনি শুনি ল'ব শ্লোকটো নিশ্চয় শুনিলে মই বুজি পাম বুজি পাব পাম 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 বাৰু ঠিকে আছে হে মা জয়া জয়া দেৱী সরাসর সরে কুশ যোগুল শোভিত মুকুটাহারে বীণা রঞ্জিত জিত পুস্তক হস্তে ভগবতী ভারতী নমস্তুতে নমস্তুতে তাৰ মানে মই এটা সৰস্বতীয়ে প্ৰণাম জনাওঁ ওই সরস্বতী হয় হয় তাৰ মানে সরস্বতী বাগদত্তা সরস্বতী বাগদত্তাৰ কাৰণে আমাৰ বাগবিলাক যেহেতু অশুদ্ধ হৈ আছে গোটেই শুদ্ধ কৰাৰ কাৰণে আপনি মই সৰস্বতীকে সেৱা জনাইছে নিশ্চয় ভাল কিন্তু কৰিছে। আপুনি কোন দেৱতা ও মই সরস্বতী কৰা নাই তেনেহলে আপনি মোৰ সেৱাটো সদায় বুজি পোৱা নাই নিশ্চয় ক'ত পাবা বাৰু ঠিক আছে মই চন্দ্ৰশেখৰৰ সেৱা জনাইছো চন্দ্ৰশেখৰ যে দেৱদেৱ মহাদেৱ নীলাগ্ৰীব জটাধাৰ হয় হয় বাটং বৃষ্টি হৰং দেৱ এই প্ৰভু। হে প্ৰভু চন্দ্ৰশেখৰে নমো নম নমো নম নমো নম মানে এইটোতো কোনো বৈজ্ঞানিক নহয় এই চন্দ্ৰশেখৰ বোলা ও যা ও তাৰমানে বৈজ্ঞানিক চন্দ্ৰশেখৰ বৈজ্ঞানিক সেৱা কৰিছো মই নিশ্চয় সকলোৱে জানে চন্দ্ৰশেখৰ এজন তেওঁ বৈজ্ঞানিক সেৱা কৰা না তেনেহলে বৈজ্ঞানিক সেৱা কৰিম মই এতিয়া আপুনি তাত কৰিম বৈজ্ঞানিক সেৱা কৰাত কৰি যদি আপনি আমার ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী সেৱা করে কি জানি আমার অজা পালে কিবা উপকার করে বাপারে মই কোনো বৈজ্ঞানিক সেৱা কৰা নাই আৰু তেনেহলে চন্দ্ৰশেখৰ মই মানে মহাদেৱক সেৱা কৰিছো হওক বাৰু অ যি চন্দ্ৰশেখৰ বোলা এই নাম যিটো নাম আচ্ছা এই নামটো হেতিৰে আপুনি তাৰ কিমানটা নাম জানে আচ্ছা 108টা নাম হয় না 108টা নাম তাৰে ভিতৰত চন্দ্ৰশেখৰ নামটো সোমাই আছে তাৰ মানে চন্দ্ৰশেখৰ নামটো সেই 108টা নামৰ ভিতৰত সোমাই আছে হয় নেকি আচ্ছা অজা এই মহাদেৱে যি চন্দ্ৰশেখৰ নামটো পাইছে পালে কেইতে পাইছি কেনেকৈ পালে কোনখিনি সময়ত পালা আৰু কোনে দিলে কোনে দিলা তাকেতো আপুনি বধাই নাজানে নিশ্চয় আপুনি জানে মই জানো জানো ঠিকে আছে নাজনা কৰো আপোনাক হয়তো হয় শুনক বাৰু আপোনাক মই কেইটামান প্ৰশ্ন কৰিম প্ৰশ্ন যেহেতু আপুনি বুজি ল'ব লাগিব কথাটো নিশ্চয় লাগিব আপুনি উত্তৰ দিব বাৰু ঠিক আছে নললে আমাৰ দিয়া মানুহ বহুত আছে বহুত জানা মানুহ আছে যদি মই নোৱাৰো বেলেগে মই হ'লেও দিম আৰু যদি মই পাৰো তো মই দিলো বাৰু ঠিক আছে আচ্ছা অজা মহাদেৱে বিয়া কৰিছিল না নিশ্চয় কাক কৰিছিল দৈক্ষৰ ছোৱালী সতী দৈক্ষৰ ছোৱালীক আমাৰ অজাই কৈছিল মহাদেৱ বোলে বিয়া কৰিছিল আচ্ছা অজা মহাদেৱৰ লগত সতী চিৰজীৱন আছিল না চিৰদিন নাই নাই কাৰণ তেওঁৰ দেউতাক অৰ্থাৎ দৈক্য ৰজাৰ মানে যজ্ঞত সতী দেহত্যাগ কৰিছিল তাৰমানে দৈক্ষৰ যজ্ঞত পিতৃৰ যজ্ঞত আমাৰ অজাই কৈছে সতী বোলে মৰি গৈছে মৰিছি নিশ্চয় আচ্ছা সতী মৰাৰ পিছত বাৰু মহাদেৱে আৰু বিয়া কৰিছিল না কাবাক নিশ্চয় আমাৰ আজি খিলঞ্জীয়া ভাষাত কৈ ধেমীয়া না বুলি কয় নিশ্চয় কৰিছিল কাক কৰিছিল এইটো পাৰ্বতী পাৰ্বতী আচ্ছা পাৰ্বতীক মহাদেৱে নিশ্চয় বিয়া কৰবা গিছিল নিশ্চয় দৰা সাজে গিছিল দৰা মানে বৰ 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 সাজি গৈছে বৰ সাজে গিছিল আচ্ছা মহাদেৱে যেতিয়া বৰ সাজি গিছিল আমাৰ দৰে মানুহৰ দৰে তো
তেওঁ ধুতি সুগন্ধি ফুলৰ মালা সেইবিলাক সেইটো কিনকে জনা আছিল তেওঁ কিনকে তেওঁৰ যিবিলাক অলংকাৰ অলংকাৰ তেওঁৰ যিবিলাক ড্ৰেছ তেওঁৰ কি অলংকাৰ আছিল জানে না আপুনি তেওঁৰ অলংকাৰ আহান বাগচা বাগৰচা ধুতি নাই বাগচা বাগৰচাল পিন্ধিলি সখাই লগ যাব তাৰ পৰা মৰা পুৰা চাইবিলাক আনিব তেওঁ মিহি কৰি বটি ল'ব তাৰপিছত গাত সৰ্বশৰীৰত ঘূৰি ল'ব আৰু সোণৰ অলংকাৰ নাছিল তেওঁৰ আছিল উদয় কাল নাগ আৰু যিমান সৰ্প অলংকাৰ। সৰ্পবিলাক আছিল কাণত সোণা কৰি আলে লৈছিল না আৰু অজা অ। তেওঁ যত যিমান ভূত পিশাচ আছে সকলোকে। সকলোকে লগত লৈছিল লগত লৈছিল। লৈ এতিয়া বৰ সাজি গৈছে বিয়া কৰবা কিনকে গৈছে একেবাৰে। বাপৰে বলে বলে ভাই প্রজাপতি বলে বলে ভাই প্রজাপতি পং 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 বিয়া কৰা গেছি দৰা হাজি নেগেছি এই বেংক পাৰ্টি মিউজিক যিবিলাক ভূত পিশা যিমান আছে বাদ্যবিলাক সকলোৱে গেছি বজাই গেছি। যাই যেতিয়া হেমাবন্তৰ ঘৰ গৈছি তেতিয়া পাৰ্বতীৰ ঘৰ তেতিয়া কৰিলে কি মহাদেৱে যায় কলৰ পুলিত থিয়া হৈছি থিয়া হ'ল লগে তাৰমানে লগে। হলমাৰা বুলি যি কয় হা? হলমাৰা 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 গাঁৱৰ নাম কৰি বিয়া কৰিলে হলমাৰা বাইদে বৰবিলাকে হলমাৰা বিয়া কৰে কোনাই বিয়া কৰে আমাৰ ৰজাই বিয়া কৰে কোনাই বিয়া কৰিলে হলমাৰা পায় হলমাৰাক যোৱা নাই কি হলমাৰা এই হলমাৰা এই চামতাৰ ওচৰৰ হলমাৰা মই কিবা ভিলেজৰ নাম কৈছো তেনেহ'লে তাৰ মানে নলবাৰী জিলাৰ অ, পশ্চিম নলবাৰীৰ চামতা চামতা। হলমাৰা যি আছে আছে। এই কৈহাটীৰ কাষত নিশ্চয়। এই হলমাৰা তেনেহ'লে- মই ভিলেজৰ নাম কৈ নাই তেনেহ'লে। তাৰমানে বিয়া পাতলি হিন্দু সমাজত অ। গেটত যি দুটা কলপুলি পুতে অ, তাতে। আৰু মাটি যি চাকি দে অ সেইটো সেইটো কি এই বুলি? হৰমালা হৰমালা পাইছি সেই হৰমালা পোৱাৰ লগে লগে মহাদেৱ তাতে আহ, থিয়া হৈছি আৰু আগতে এটা নিয়ম আছিল যা কেনেকুৱা এনে নিয়ম জানা না বাৰু। আগতে বৰ বৰিবা গেলি অ। সাহস বিলাকে বৰিবা গৈছিল নিশ্চয়। কইনাৰ মাকে বৰিবা গৈছিল কৰিবা যায় যেহেতু মহাদেৱ বৰ আহি পাইছি কলৰ গুৰিত থিয়া হৈছি হেমাবন্তৰ পত্নী মেনকা মেনকাই পাৰ্বতীৰ মাকে নিশ্চয়। সহস্ৰ বাতি ঘুটি লৈছি লৈ মহাদেৱক বৰৰ কাৰণে কলৰ পুলি পাইছি ঠিক তেনেকুৱা ফলমালা পাইছি বাৰু। তাতে মহাদেৱৰ চৰণ দুখন সুন্দৰ গুৰি ধুই দিছি আৰু ধুই দিয়াৰ লগে লগে মহাদেৱৰ লগত কি আছিল জানা না গেছি। এই উদয় কাল নাগ এই আছিল উদয়কাল লাগে মেনকাক দেখিছে। মেনকাই মা খাওয়াকে হা। টিকাতে মুছা দিছি মুছা। টিকাতে চামনি মুছা মানে এই মুছাটো বুজি পোৱা নাই হে। খিলঞ্জীয়া ভাষাৰ মুছা বুজি পোৱা হে নাই মুছা নহয় দে এই। হে মুছা মুছা গেছি হা? ইয়বেলে মাক মুছা গেছি ইয়ো বোলে। মাক মুছা গেছি হাহাকাৰ লাগি গেছি যেতিয়া হাহাকাৰ লাগি এতিয়া হয় বিয়া নহয় হে অ নহয় বাপা লগে লগে বিষ্ণু দেৱতা নামি চিন্তা কৰে যদি মহাদেৱৰ বিয়া নহয় তেনেহ'লে তাৰা কাহুৰ বধ হবান নহয় নিশ্চয় নিধন তাৰা কাহুৰ যদি বধ নহয় তেনেহ'লে আমি দেৱ দেৱ সমাজ ৰব পাৰবান গতিকে নহয় কি কৰা গতিকে যায়? মহাদেৱৰ বিয়াখন খেদাব লাগিব নিশ্চয়। স্বয়ং বিষ্ণুই নামি আহি আহিয়ে মহাদেৱক কি কৰিলে? এটা ৰুমত লৈ গৈছি আৰু তাতে নি বেঘ্ৰচাল গুচাই দিছি সুন্দৰ হিচাপে যিবিলাক ভস্ম ঢলি আছে সকলোবিলাক চাফা কৰি দিছি আৰু সুন্দৰকে বখন পিন্ধি দিছি আৰু তাৰপিছত সুন্দৰকে সাজেদি কৈছি যে যে হে মহাদেৱ মই বিষ্ণুই তোমাক এখন দায়িত্ব দিছিলো দায়িত্বখন ইহঁত দেপনা হে অ বিয়া কৰিলে এখন দায়িত্ব লয়ে দে বৰবিলাকে ইহঁত দেপনা পাঠাৰ না খাই ৰে মাংসৰ দায়িত্ব কথা কৈছো ই বোধহয় বিয়া কৰিব নাই অ বিয়া কৰিলে দায়িত্ব লৈ বনাই ডাক্তাৰ বুলি দায়িত্ব থকা নহয় অ তেনেহ'লে পাঠাৰ দায়িত্ব খাহী মাংস দায়িত্ব নহয় দায়িত্ব? এই যি বিয়াৰ বৰে বা কইনাই যি এখন যি লয়ে কাহাৰে পিতালৰে অ এইখন অ হে এইখন দাপন বুলি কব দাপন খান দিছিল দাপন দি গৈছিল যে যেইখন মই তোমাক দাপন দিলো আৰু মই বিষ্ণু যি তোমাক মোৰ বৰ সাজে দিছো গতিকে মই তোমাক এটা নাম দিছো নাম? তোমাৰ নাম হ'ব তাৰ চন্দ্ৰশেখৰ জগতে আজিৰ পৰা মোক চন্দ্ৰশেখৰ বুলি জানিব অ তাৰ মানে এইটো বিষ্ণু দিয়া না বিষ্ণুই দিয়া নাম মহাদেৱক চন্দ্ৰশেখৰ অ, সেনেকৈ মই মহাদেৱক সেৱা কৰিছো চন্দ্ৰশেখৰ বুলি অ এই হিচাপে তেওঁ সেৱা কৰা হৈছে হয় হে